নমস্কাৰ সকলোকে। মই কলাকে ল'ৰাটো আৰু আজি অলপ ফুৰিব যাব ওলাইছোঁ। যিহেতু কানুৰ ওচৰতে আছে টাউন এডোখৰ, তালৈ যাব ওলাইছোঁ। অলপমান ঘূৰি ফুৰি আহোঁগৈ। আৰু যিহেতু নতুন বছৰ কিমান ৰুমত সোমাই থাকিম, মৰ্ণিং টাইমত কাম কৰিছিলোঁ আৰু এতিয়া অলপমান ফুৰিবলৈ যাওঁ মানে অলপমান ফুৰি মেলি আহোঁগৈ। ফুৰিবতো কিমান এতিয়া সকলোৱে জানুৱাৰী মানি আছে, আমিতো জানুৱাৰী কি মানিম আৰু। কিবা স্পেচিয়েল চাওঁগৈ, লোকেল যদি হাঁহ কুকুৰা পাওঁ আনিব লাগিব খাবলৈ। ৰাতিপুৱা আমি ইয়াত বিচাৰিছিলোঁ, মানে এটুকুৰা জেগাত নাই হাঁহ কুকুৰা, মানে বিচাৰি চাওঁগৈ পাওঁ নেকি বুলি। আৰু এতিয়া যিহেতু ইয়াৰ পৰা মানে কানুৰ বুলি কয় তালৈকে মানে নাই আধা ঘণ্টামান লাগিব। গৈ লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। অ'কে, এখন কানুৰ ডেইলি মাৰ্কেট। মই ইয়াত বৰ্তমান লোকেল মুৰ্গী ল'লোঁ আৰু এতিয়া ব্ৰইলাৰ মাংস বিচাৰিছোঁ। ব্ৰইলাৰ মাংস লোকেল মুৰ্গী বৰ্তমান কি আছে, ভোট জলকীয়া বিচাৰিছোঁ। ভোট জলকীয়া পোৱা নাই, বাকী চব বস্তু দেখি পোৱা গৈছে, ভোট জলকীয়া দেখি পোৱা নাই। আৰু দেখিছেনে মাৰ্কেট বহুত ডাঙৰ মাৰ্কেট, মানে চব চাইডে মাৰ্কেট আছে আৰু মাৰ্কেটত মানুহ তামাম ভিৰ। যিহেতু ডেইলি মাৰ্কেটে সকলো আহে বজাৰ কৰিবৰ কাৰণে। নেপাম নেকি, আশা কৰি লাভ নাই, ঘূৰা ঘূৰি যোৱাগৈহে কথা।